মৰাণসকলৰ ভিতৰতো বিভিন্ন ধৰণৰ খেল আছে কোনো এখন কিতাপত মই আজিলৈকে পোৱা নাই আৰু তেওঁলোক কি ধৰণে জড়িত হৈ আছিল হাতীৰ লগত কোনো এখন কিতাপত তো ডেকাবিলাকে আমি ঘৰে ঘৰে গাভৰুবিলাকক খুজি আনোগৈ ঘৰখনৰ মুৰব্বীক আমি কথা দি আহিব লগা হয় এই যুগত আমি পাতি আছো মেন এনিমেল কনফ্লিক্টৰ কথা যে মানুহ আৰু জন্তুৰ মাজত সংঘাতৰ কথা পাতি আছো আৰু এনেকুৱা এটা চিটুৱেশ্যনত মৰাণ জনগোষ্ঠীৰ লোকসকলে হাতীবিলাকক শিকাইছে তহঁতি নিজৰ প্ৰাণটো কেনেকৈ বচাবি মৰাণ মানুহৰ বহুবিলাক খেল আছে এশৰো অধিক খেল বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহ বুলি ক'লে এটা নাম চৰ্চাত থাকে যে ৰাঘৱ মৰাণ তিনিচুকীয়াখনে এসময়ত বহুতে কয় মৰাণৰ ৰাজ্য আছিল বহুতে কয় মটকৰ ৰাজ্য আছিল মৰাণ আৰু মটকৰ মাজত থকা পাৰ্থক্যটো কি মৰাণ লোকসকলৰ ধাৰ্মিক বিশ্বাসৰ কথা অলপ ক'ব নেকি এটা টাইম আছিলে কাকডোঙা আমাৰ ৰাজধানী বুলি কোৱা হৈছিলে তেওঁ ঘৰত 23টালৈকে হাতী অথচ সেই বাগানখনৰ মালিক ওনাৰ কোনোবা আগৰুৱাল কোনোবা লাহতি এনেকৈ গৰু বিহুৰ দিনটোত হাতী বিহু পৰ্যন্ত হ'বলৈকে গৈ থকা লেখীয়া অনুভৱ এটা হয় চাউল থাকিব পাচলি থাকিব এই ধৰণে এখন এডাল কাণ মাৰি থাকিব তো তেনেকৈ এখন ভাৰ লৈ সত্ৰলৈকে যাব সত্ৰত সেৱা কৰিব গুৰুৰ পৰা বাইক ল'ব যে মই আমি এনেকৈ বোলে কলিক শিকাব লৈছোঁ আমাৰ যদি গোটেই গাঁও 17 দিন যদি লাগিছে গোটেই গাঁওখনত হুঁচৰি গাবলৈ তো 17টা দিন কণ্টিনিউ আমি হুঁচৰি গাম আমাৰ পিনৰ পৰা আপোনাক চাকচনি মাৰি দিম আপোনালোকে ছোৱালীক গান গাই নচুৱাব লাগিব আপোনালোকে ৰাতিপুৱালৈকে আপোনালোকে নচুৱাব পাৰিব ছোৱালীজনী ৰূপ লাৱণ্যত মুগ্ধ হ'ব তাকে লৈ গীত ওলাব সেই গীতবিলাক পৰিৱেশন কৰিব মূল গোটেই অসমীয়া মানুহখিনিয়ে যেতিয়া বিহু পাতে আমি মৰাণ জনগোষ্ঠীয় লোকসকলে অকণমান বহাগ মাহটো সোমাবলৈকে দিওঁ